নমস্কাৰ, এইটো মোৰ ফাৰ্ষ্ট মিনি ব্লগ হয়। আশা কৰোঁ আপোনালোকে মৰম দিব। ক্লাছ কৰি লৈ নেক্সট ক্লাছৰ কাৰণে ৰখি আছিলোঁ, যিহেতু যোনটো ৰুমত আছিল তাত বেলেগ ক্লাছ হৈ আছিলে, সেইবাবে ৰখি আছিলোঁ বাৰাণ্ডাত তেনেকৈ গোটেইকেইজনী। তাৰপিছত ক্লাছ ৰুমত গ'লোঁ, ক্লাছ কৰি আছিলোঁ। কৰি থকাৰ মাজতে ছাৰ যেতিয়া নাছিলে তেতিয়া ভিডিঅ'টো বনাই ল'লোঁ, আৰু সেইফালেও ভিডিঅ'ই বনাই আছিলে। যিহেতু ঠাণ্ডা বতৰ কিবা এটা খাবলৈ মন গ'ল, সেইবাবে গোটেইকেইজনী মিলি কেণ্টিনত আহিলোঁ। কেণ্টিনত আহি বহুত টাইম ভাবি চিন্তি আমি ডিচাইড কৰিলোঁ যে আমি আজি পৰঠা খাম বুলি। তাৰপিছত পৰঠা অৰ্ডাৰ দিলোঁ। অৰ্ডাৰ দিলে গোটেইকেইজনী এনেকৈয়ে কথা পাতি বহি আছিলোঁ। তাৰপিছত খাই শেষ হোৱাৰ পিছতে দেখুৱাবলৈ আহিলোঁ। মই পাহৰি গ'লোঁ ব্লগ কৰি যে আছিলোঁ। তাৰপিছত বহিবলৈ ঠাই বিচাৰি ফুৰিছিলোঁ, যিহেতু ক্লাছ নাছিলে, 3টা ক্লাছ শেষ হ'ল। সেইবাবে 2:30 বজাতে যিহেতু থাকিবই লাগিব কলেজত, গেট 2:30 বজাতহে খুলি দিয়ে, সেইবাবে আৰু এনেকৈ খালী ঠাই বিচাৰি ঘূৰি ফুৰিছিলোঁ গোটেইকেইজনী। তাৰপিছত আহিলোঁ, আহি লাইব্ৰেৰীত গ'লোঁ এবাৰ কিতাপ এখন ল'বলৈ। লাইব্ৰেৰীৰ পৰা আহি ৰুম বিচাৰি ওপৰলৈ আহিলোঁ। আহি তাতেই গোটেইকেইজনী লেকচাৰ মাৰি বহি থাকিলোঁ। আশা কৰোঁ ব্লগটো চাই আপোনালোকে ভাল পাব আৰু মৰম দিব। ধন্যবাদ।